কৃষ্ণ গোবিন্দ গোবিন্দ কেলি গোপাল হে আজি আহিছোঁ বাৰীৰ পিছফালে পথাৰত হে জাকৈ মাৰিবলৈ নহয়নে বাৰু পিতাই এইকেইটা হে খোলালি পোৱালি বুজি পাইছে লগতে লৈ আহিছোঁ নহয়নে বাৰু জাকৈ মাৰি কেনেকুৱা লাগিব আজি মজা অ পিতাই নদীয়াটো আনিছানে পুঠি খলিহনা গৈ পোৱালি এইসোপা বোলে ঢেৰ আছে তাকে ডকচি ধৰিম বুলি আহিছোঁ অ পিতাই ছাতিটো কিয় লৈ আহিছোঁ কৈ দিয়া এই লুকিংটো বেয়া হৈ যাব অঁ মোৰ লুকিংটো শেষ হৈ যাব বুলিয়ে ইমান কষ্টে কৰিছে নহয় এই ল'ৰা ছোৱালীকেইটাই মনটোহে বেয়া লাগিছে বুজি পাইছে নহয়নে বাৰু এতিয়া পানীত নামিমগৈ আহে দিয়ক দে চাই থাকক আজি বাপ পেকে কি পাওঁ কালিতো পালোঁ কেইটামান জাকৈ মাহ কাৰ্যসূচীটো হে আৰম্ভ কৰিলোঁ বুজি পাইছেনে পানী দেখিছে একাঠমান হ'ব মাছ উঠিছেনে নাই জঁপিয়াই দিলে ডাঙৰ মাছ এটা উঠিছিল জঁপিয়াই দিলে জঁপিয়াই দিলে নে এইবাৰো জঁপিয়াই আছে বাকী দেখুৱাই আছোঁ ৰ'বক বৰ্তমান কেইটা জমা হৈছে দেখুৱাই দিব লাগিব ৰ'বক আপোনালোকক এই মানুহ বেছি অহা নাই 4টামান আহিছোঁ ঐ মাছকেইটা কথা লাও পিতাই দেখিছেনে আপোনালোকে চাই লওক এই 4টা মানুহ 4ঘৰ মানুহ এসাঁজ হ'ব দিয়ক বুজি পাইছেনে তিনিটা পালোঁ এইটো জীয়াই আছে এইটো জনি থৈ দেই এইটো চাই লওক এই দেখিছে পিচিছে কোনোবা মই গম পাইছোঁ মাৰিছে আপোনাক এইটো 3-4 পিছমান কৰিব লাগিব দে যি হ'লেও মাছ মই গম পাইছোঁ কোনোবাই মনে মনে মাছ মাৰিলে বুলি অনুসন্ধান পোৱা গৈছে বুজি পাইছেনে হে